কাই খাব নাপাইছা হয় সোনকালে শুনিবা একবাৰ হাই দেই নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা ভিডিঅ'লৈ আপোনালোকৰ আগত বহাটো সেইটো হৈছে একচুৱেলি আজি এটা গানৰ শ্বুটিঙলৈ গৈ আছোঁ আগতে এনেকুৱা গান কৰিছোঁ যে যিহেতু মই এগৰাকী ডান্সাৰ হয় তো ডান্স কৰাৰ লগতে অভিনয় জগতখনতো কিছু জড়িত গতিকে তেনেকৈ দুই এটা ভিডিঅ'ত এনেকৈ কাম পাওঁ কাম পালে কৰি থাকোঁ বহুত গেপছ পৰিলোঁ আৰু এইকেইদিন কাম কৰা নাছিলোঁ গতিকে এটা হঠাৎ গান এটা আহিল যে প্ৰতিভাৰ গান এটা কৰাৰ কাৰণে আগবাঢ়িছোঁ গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে একশ্যন আৰু এইজনী হৈছে নীলাক্ষী তাইও ভিডিঅ'টিত এক্টিং কৰিছে আৰু ভিডিঅ' ডাইৰেকশ্যন কৰিঅগ্ৰাফাৰ কৰিছে অৰূপজী ৰাভা মিউজিক লিৰিক্স লিখিছে মেঘজিৎ মোহন আৰু ছিংগাৰ হৈছে সঞ্জয় ৰাভা আৰু কেমেৰামেন হৈছে আমাৰ চিন্ময় ৰাভা গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি এখোজ আগুৱাই যাবলৈ সাহস পাওঁ আৰু এইকেইটা হৈছে আমাৰ ৰেইনব'ৰ ল'ৰাকেইটা ভাল ডান্স কৰে সিহঁতে কিছুমান মানে নটিংকি কৰি থাকে মানে সেইবোৰ বস্তু মই দেখুৱাই আছোঁ এই চাই লওক সিহঁতে মানে শ্বুটিংটো আহিলে অকণমান নটিংকি দিবলৈ বেছি হৈ যায় দেখিছে এটা ধুনীয়া জেগা এডোখৰ লাগিছোঁ ওচৰতে বুকৰ ঠিক ওচৰত য'ত মই বসবাস কৰোঁ এইফালে তাৰ ওচৰত পাহাৰ আছে আৰু এইফালে হৈছে ধাননি পথাৰ আৰু এইফালেও ধানৰ পথাৰ আৰু মাজেৰে এইটো যে ৰাস্তা হাইৱেত প্ৰতি কৰা আছে গোটেইখিনি গতিকে চাই মই একচুৱেলি ভিডিঅ'বিলাক বনাব পৰা নাই কিছু শ্বৰ্টবিলাক দি থাকোঁতে অকণ প্ৰব্লেম ভিডিঅ' বনাব আৰু এতিয়া আমি চাহ খাবলৈ আহিছোঁ আৰু এয়া হৈছে তালৰ পিঠা খাব নাপাইছা হয় নমিতা নিচিনা দেখাইছে লাভি গেমি সেইটো শুনিবা একবাৰ হাই দেই আৰু বহুত বৰষুণ একচুৱেলি গানটো আজি কমপ্লিট হয়নে নাই গম নাপাওঁ বহুত বৰষুণ দি আছে এতিয়ালৈকে গানটো 60% হৈছে চাগে আৰু 40% মান আছে কিন্তু গানটো হয়নে নহয় এইটো ক'ব নোৱাৰোঁ এইফালে বতৰ ট'টেলি বেয়া খুব বৰষুণ দিছে মেক্সিমাম আমি এঘণ্টামান এনেকৈ থাকিলোঁ কাম কৰিব পৰা নাই নালাগে নালাগে আজি ভাবিছিলোঁ গানটো কমপ্লিট নহ'ব বুলি ভাবিছিলোঁ কিন্তু কিবা ভাগ্যত হৈ গ'ল এতিয়া আমি খাবলৈ গৈছোঁ দেই খাবলৈ মানে সেই বেলেগ বস্তু নহয় বাৰু এই খানা খাবলৈ গৈ আছোঁ শুনিছোঁ এনেও গাহৰি বনাইছে তাৰপিছত কি বনাইছে টেঙা মাছৰ মানে টেঙা বনাইছে তাৰপিছত আৰু কিবা কিবি আছে দেখুৱাম গৈ পেলাই আমি খাম আৰু আপোনালোকে চাব আৰু এইকেইটা হৈছে আমাৰ ৰেইনব' কিউ কিলা এই বাস্তৱ এইটো বাস্তৱ এইফালে নিশ্চিত এইফালে মণি বিষ্ণু মংগলম মংগলম বাই এতিয়া
আজি ইমানতে এৰিছোঁ বেলেগ এটা ভিডিঅ' লৈ আহি আপোনালোকক আকৌ লগ পাম গতিকে আৰু একৰবাৰ কৈছোঁ যে মোৰ চেনেলটোত আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এবাৰ কৈছোঁ যে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ ইমানতে এৰিছোঁ